নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰূপসীমা বেগম মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু মই বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাই, বনোৱা নাই, কাৰণ মানে মই ভিডিঅ'টো বনাওঁহে বা ভিডিঅ'টো মই কওঁহে, ক'বলগীয়াখিনি মোৰ মনৰ ভাৱখিনি মই প্ৰকাশ কৰোঁ, কিন্তু মানে ভিডিঅ'টো এডিট কৰা যিখিনি কাম কৰিবলগীয়া থাকে, ভইচ অভাৰ দিয়া, সেই কামখিনি মই নিজে নকৰোঁ, মোৰ ছোৱালীজনীয়ে কৰে, কাৰণ তাই এতিয়া মেট্ৰিক দিব। সেইটো কাৰণে মই আজি 7 মাহ 8 মাহ 9-10 মাহ মানেই হ'বলৈ হ'ল মই একোৱে ভিডিঅ' দিয়া নাই, বনোৱা নাই, কিন্তু মন যায়, কিন্তু টাইম নাপাওঁ, কাৰণ মে'ৰ 7 তাৰিখৰ পৰা 6-7 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হৈছিলে, SSC ট্ৰেইনিংটো। আৰু এতিয়া নৱেম্বৰত শেষ হৈছে, যিহেতু এতিয়া আমাৰ চলিয়ে আছে, এই নৱেম্বৰ কমপ্লিট হৈ গ'লেহে তাৰমানে আমাৰ কাম পুৰা মানে ট্ৰেইনিংটো মানে কমপ্লিট হ'ব। আৰু সেইকাৰণে মই মোৰ সেইখিনি মানে ভিডিঅ'ৰ যিখিনি কৰিবলগীয়া মই মানে এনেই কৈহে দিওঁ, কৰিবলগীয়া যিখিনি আমাৰ ভিডিঅ'টো এডিট কৰিবলগীয়া সেইখিনি ছোৱালীজনীয়ে কৰে। আৰু তাইৰ হাতত এতিয়া মানে একেবাৰে সময় নাই। আৰু ইমান দিন হ'ল, এতিয়া নৱেম্বৰ গৈ এতিয়া ডিচেম্বৰ সোমাব, এতিয়ালৈকে তাইৰ চিলেবাছে কমপ্লিট হোৱা নাই, বহুত পঢ়িব লাগে, আৰু পৰীক্ষা সময় পাইছে, সেই টোপনি বেছি হৈছে, পঢ়াটো ইমান তেনেকৈ হোৱা নাই। আৰু হ'লেও এইখিনি কৰোঁতে বহুত সময় লাগে, মই সেইকাৰণে মই নিজেই ভিডিঅ' বনাওঁ, আৰু মোৰো একেবাৰে সময় নাই। ৰাতিপুৱা উঠিব পৰা, কাম বন কৰি স্কুল যোৱা, তাৰপিছতে ট্ৰেইনিঙৰ সময়খনটো ট্ৰেইনিঙৰ সময় এতিয়াও, আৰু সকলোখিনি কাম আমিতো নিশ্চয় কৰিব লাগে। ঘৰৰ কামখিনি কৰি, নিজৰো 2টা ল'ৰা ছোৱালী, ঘৰৰ কাম কৰি স্কুললৈ গৈ সেইখিনি কাম কৰিব। তাৰপিছত আমাৰ থিমেটিক কেলেণ্ডাৰৰ মতে এই মাহৰ আমাৰ নৱেম্বৰ মাহৰ যান বাহনৰ ওপৰত আছে। যিহেতু যান বাহন কেনেকৈ কি হয়, যান বাহন মানে কি সেইটোতো জানেই, গাড়ী এইটোত চলে, হেৰিত চলে, সেই তেনেকৈ আমি প্লেন ক'ত চলে, জাহাজ ক'ত চলে, ৰেল ক'ত চলে, গাড়ী কি কি আছে, গাড়ী পাৰ্টছবোৰ কি কি, গাড়ীৰ ওপৰত ভংগীমা গীত, কবিতা, সাধু এনে নিজে বনাই মেলি, আৰু তেওঁলোকক যেনেকৈ মানে কেলেণ্ডাৰখনৰ মতে যি ধৰণে আছে তেনেকৈ মানে মাহটোত সদায় কেলেণ্ডাৰ চেঞ্জ হৈ থাকে, বিষয়বস্তু সলনি হৈ থাকে। আৰু আমাৰ অহা ডিচেম্বৰ মাহত আমাৰ আছে জীৱিকাৰ ওপৰত, আৰু এতিয়া আমাৰ নৱেম্বৰ মাহত যান বাহনৰ ওপৰত আমি এতিয়ালৈকে যান বাহনেই শিকাই আছোঁ। তাৰপিছত ট্ৰেফিক ছিগনেলকেইটা, ৰেড লাইট, গ্ৰীণ লাইট, য়েলো লাইট, সেইকেইটাৰ ওপৰতো মানে শিশুসকলক শিক্ষা দিয়া কৰা হৈছে। তাৰপাছতে মই এইটো কথা ক'ব লৈছোঁ যে শিশুসকলক আমি ট্ৰেইনিং লৈছোঁ, ট্ৰেইনিঙত আমাক ভালদৰে বুজাইছে যে আমি এনেকৈ কৰিব লাগে, আমি শিশুসকলক এনেকৈ 4 বছৰ পৰা 3 বছৰ পৰা 4 বছৰ, 5 বছৰ, 5 বছৰ পৰা 6 বছৰ, শিশুসকল 5 বছৰ পৰা 6 বছৰ খুব কম থাকে, 2টা বা 3টা থাকে, মোৰে 3টা আছে, কাৰণ 3 বছৰ পৰা 4 বছৰ, আজিকালি 2.5 বছৰ নহওঁতেই শিশুসকলক আনে, 2.5 বছৰ হৈ যায়, মানে তেনেকুৱাতে আনে, কেতিয়াবা 2 বছৰ 2 মাহত মাত ফুটিলে লৈয়ে আহে, আমি ক'বলৈও বেয়া পাওঁ, লৈ যাওক, বা 3 বছৰ হওক, যেতিয়া কিছুমান এক্টিভে থাকে পাওঁ, মোৰ আছে তেনেকুৱা। তাৰপিছত যেতিয়া 4 বছৰ হৈ যায়, 3 বছৰ 4 বছৰ মানে 4 বছৰ পৰা 5 বছৰলৈ নাথাকে, কাৰণ আমি তেতিয়ালৈকে বহুতখিনি শিকি যায়, তাৰপিছত প্ৰাইভেট স্কুললৈ যায়গৈ, আৰু ইয়াত বহুতখিনি তেওঁলোক এডভান্স হৈ যায়। কিন্তু সেই এডভান্সনেছটো আনিবৰ কাৰণে আমিতো বহুত কষ্ট কৰিবলগীয়া হয়। তাৰ মাজত কিছুমান বহুত শান্তশিষ্ট ল'ৰা ছোৱালী থাকে, কিছুমান কচুগুটি থাকে, কচুগুটিয়ে কৈছোঁ আৰু, কাৰণ মানে কিছুমানে নুশুনে, কথা ক'লে নুশুনে সৰুৰ পৰা, কিছুমানে অকণমানিৰ পৰাই কথা ক'লে শুনে, ধুনীয়াকৈ বহি থাকে, কিবা এটা বুজালে ভালকৈ বুজে, পঢ়ে, বা কিবা এটা লিখিব দিলে, আঁকিব দিলে আঁকে, বা কবিতা এটা গোৱালে আমাৰ লগত সমানে প্ৰাৰ্থনা কৰিলে ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত সমানে কৰে। কিছুমান শিশু কিন্তু উঠি নাহে, বা নকৰোঁ বুলি নকৰে, বা তেনেকুৱা কৰে, কিন্তু তেওঁলোকক বেয়া পাই নাম নাই, কিন্তু তেওঁ সৰু 3 বছৰ বা 4 বছৰ, বা কাৰোবাৰ 3 বছৰ কমপ্লিট হোৱাই নাই, তেনেকুৱা। কিন্তু তেওঁলোকে এইটো নহয় যে আমি নকৰোঁ বা হেৰি হ'ব, বা আমি তাৰ ওপৰত খঙো কৰিব নোৱাৰোঁ, আমিতো কৰ্মীসকলে বাৰু সেইটো সহিষ্ণুতাৰ মানে হেৰিটো থাকিবই লাগিব, সহ্য কৰিব পৰা। আৰু কি কয়, তেওঁক মৰম কৰিব লাগিব, মৰমটো কৰিছোঁ, মৰম কৰিয়ে আনো, বা মোৰ নিচিনা তেনেকুৱা বহুত কৰ্মীসকলেও কৰি আছে, কিন্তু তাৰ মাজত 2-এটা যেনিবা মোৰ ল'ৰা ছোৱালী, মোৰে এতিয়া মানে 14টা ল'ৰা ছোৱালী, 14টা ল'ৰা ছোৱালীৰ ভিতৰত 9টা 10টা কেতিয়াবা 12টা ইমানটো আহে, কেতিয়াবা 14টা মানে কমপ্লিট নাহে, যদি 2টা আহে, তাৰে 2টা গা বেয়া হ'ল, ক'ৰবাত যাবলগীয়া হ'ল, তেনেকুৱা হয় আৰু। কিন্তু তাৰ মাজত বা 2টা 3টা আছে অলপ কচুগুটি, মানে কথা ক'লে নুশুনে, সিহঁতি সৰু হৈ আছে, সিহঁতি পঢ়িবলৈ, আমি জানো এতিয়া আমাক যে তেনেকৈ ট্ৰেইনিং শিকাইছে 4 বছৰ 5 বছৰ মানে 6 বছৰ মানে তেনেকৈ শিশুসকলক শিকাবলৈ, আমি তেওঁলোকক মানে তেনেকৈ আমি মানে অৰ্ধবিতকাৰে মানে লৈ তেনেকক আমি লিখা পঢ়া দিওঁ। লিখা পঢ়াটো আমাক বেছিকৈ কৰিব মনা কৰিছে, আমি 4 বছৰ পৰা 5 বছৰখিনিক, 5 বছৰ পৰা 6 বছৰখিনিক স্কুল প্ৰিপেৰেশ্যন, যিখিনি স্কুললৈ যাব তেওঁলোকক আমি এলফাবেট শিকাই, আখৰ লিখাই, সকলোখিনি কৰি নামলৈকে শিকাই দিওঁ, আৰু সেইখিনি আমি স্কুল প্ৰিপেৰেশ্যন কৰিব লাগিব। কিন্তু প্ৰথম অৱস্থাত শিশুসকলৰ লগত আমি এক্টিভিটি